Hey guys, good morning from home. So guys, আজি আজি মিচিংসকলৰ ডবুল পূজা আছে। সো লগৰবিলাকো মাতিলে। সো আজি ডবুল পূজাত গৈ আছে এতিয়া। কি নিয়ম হয় মিচিংসকলৰ, সো নিয়ম নীতি কি কৰা হয় তাত আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো আগলৈ চাই থাকক। সো গাইজ বলক তেনেহ'লে গৈ থাকোঁ আগলৈ। সো আপোনালোকে ভিডিঅ'টো চাই থাকক। সো কি হয় তাত কি নহয় আপোনালোকক চব দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। সো গাইজ গৈ থাকোঁ আগলৈ। Murgia. So guys, murgi guys. Ifale sao gaude. Ega lagi se. Ifale palai una guys. Guys. Finally guys, এতিয়া আমি ওলাই গৈ আছো। সো গাইস এয়া সব গাহৰি আজি গাহৰি বজাম মানে হা গাইস চাই থাকক। নীতি নিয়মবিলাক কি হয় আপোনালোকক চব দেখাই আছো। সো চাই থাকক ভিডিঅ' আগলৈ গাইস। লগৰবিলাক মাতি দিলে এইকাৰণে আহি গ'লো আৰু। সো গাইস আজি ধামাকা হ'ব গৈ আছে। আপোনালোকে ভিডিঅ' আগলৈ চাই থাকক। সো কি হয় কি নহয় চব দেখাই আছো আপোনালোকক। ভিডিঅ'টো চাই থাকক। সো গাইস এইটো আমাৰ গাঁৱৰ একদম মিচিং লাষ্ট ঘৰ আৰু। সো গাইস এতিয়া আমি ধামাকা ফালিব লাগে আৰু ঘৰটো। সো গাইস চাই থাকক। একদম মানে আজি ধামাকা ফালি আছে। সো গাইস ধামাকা এতিয়া মই চাই আছো। মজাবি না কুবৰিক সুদো মজা লাগিছে গাইস। সো গাইজ ফাইনেলি আমি এতিয়া গৈ আছোঁ পথাৰত। এতিয়া আমাৰ খানা পিনাটো হ'ব, নীতি নিয়মটো তাতে হ'ব আমাৰ। তো এতিয়া আমি গৈ আছোঁ। এইফালে চাওক গাহৰিটো লৈ গৈ আছে মানে আজি আমাৰ তাত ফাৰ্মিং ডেষ্টিনেশ্যনটো পাই মেলি আপোনালোকক মই দেখাই আছোঁ। চ' গাইজ কেনেকৈ লাগিছে? সেইটো আমাৰ গাহৰিটো হয় আজি পূৰা বজাৰ। চ' গাইজ চাই থাকক ভিডিঅ'টো আগলৈ কি নীতি নিয়ম হয় আৰু আপোনালোকক দেখাই আছোঁ মই। চ' চাই থাকক ভিডিঅ'টো আগলৈ শেষলৈ চাব হা। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ। চ' ফাইনেলি গাইজ মই কুকুৰাটো লৈ ল'লোঁ। চাওক কুকুৰাটো বুকি গৈ আছোঁ এতিয়া আগলৈ। সেয়া চাওক ফাইনেল ডেষ্টিনেশ্যন পাম আৰু অকণমান আগত আছে। চাই থাকক কুকুৰা লৈ ল'লোঁ। চ' ফাইনেলি গাইছ আমাৰ ডবল পূজাৰ মেইন নীতি নিয়মটো এতিয়া কৰিব লৈছে আৰু। চ' ইয়াত চাওক গাহৰি লৈ আছে। চাই থাকক মাত্ৰ ওখানে বাইরে লঙ্কে লাই বিলে কম নাই দিব না রাগানন্দ দুয়েরু না কম না আরাম করে আরাম ওরো মোর করে তো ওরো অপাইতো ফাইনালি গাইস চাওক ইফালে চাব পাৰে কুকুৰা চুকুৰা পূৰা ধৰি মেলি পূৰা ধৰি আছে। ইফালে চাওক So finally guys, এখানে চাব পাৰে পুৰা কুকুৰা চুকুৰা ধৰি ৰেডি হৈ আছে। মানুহবিলাক এতিয়া মাৰিব আৰু ফাইনেলি গাইজ মেইন গাহৰিটো এতিয়া
চ' গাইছ এইবোৰ চাই পাইছে আপোনালোকে কুকুৰাৰ পাখি আৰু কিবা এইটো ভৰিবোৰ হয় চ' তাত নেকি আমি তাত পূজা কৰি আহি ইয়াত আমি এখন গাঁৱত যোনটো নেকি ঘৰ লাষ্টত থাকে তাৰ সীমাত এইটো বস্তুটো লগোৱা হয় এই পাখিবোৰ চ' এতিয়া আমি এনেকৈ লগাই গৈ আছোঁ যাতে নেকি বাহিৰা মানুহ সোমাব নোৱাৰে চ' সেইকাৰণে এতিয়া লগোৱা হৈছে তাৰপিছত এদিনৰ কাৰণে আৰু আজি দগৰ পূজা সেইকাৰণে আজি লগাই দিছোঁ চ' আপোনালোকে চাই থাকক ভিডিঅ'টো চ' নীতি নিয়মবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ চ' এইবোৰ চাই লওক লগাই আছোঁ এইফালে দেখাই দিওঁ অলপমান লগাই দিছে ইয়াত একটা লগাই দিয়া হ'ল চ' এতিয়া লগাই আছোঁ এতিয়া বৰ্তমান আপোনালোকে চাই থাকক আৰু নীতি নিয়মবোৰ অলপ হ'লেও আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ চ' ভিডিঅ'টো আগলৈ চাই থাকক অল ৰাইট গাইজ ফাইনেলি আমাৰ লগোৱা হৈ গ'ল চ' এতিয়া অকণমান ভোক লাগিছে ব্ৰেডটো খাই লওঁ চ' এতিয়া তাত গৈ আমাৰ বম খানা হ'ব এতিয়ালৈ হোৱা নাই বাৰু দেখা আছে আপোনালোকক বম খানা হৈ আছে আমাৰ তাত গাহৰি আৰু লোকেল মুৰ্গী ধামাকা আজি খানা হ'ব আমাৰ চ' গাইজ চাই থাকক ভিডিঅ'টো ফাইনেলি গাইজ খাইছোঁ আৰু এতিয়া ইয়া চাওক গাহৰি মাংস লোকেল মুৰ্গীও আছে লগত চাওক খাইছোঁ আৰু টেষ্টিং কৰি চাওক মজা মজা ভাল লাগিছে অঁ অল ৰাইট গাইজ ফাইনেলি মই খানা পিনা খাই ডাইৰেক্ট আহি গ'লোঁ আৰু ঘৰত চ' নীতি নিয়মবোৰ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ আৰু অলপ হ'লেও মই বাৰু ইমানটো নাজানো গাইজ চ' ক'ৰবাত ভুল হ'ব পাৰে আপোনালোকে ক্ষমা কৰি দিব যদি ভুল হয় চ' গাইজ অলপ দেখাব চেষ্টা কৰিলোঁ চ' ভিডিঅ'টো চাই কেনেকৈ পালে আপোনালোকে কমেণ্টত জনাব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ ইমানতে চ' B7 ৰাইট চেপ টিল দেন টাটা বাই বাই গাইজ লগ পাইছোঁ নতুন ব্লগত নতুন জেগাত চ' বহুত দিনৰ মূৰত আজি ভিডিঅ'টো দিছোঁ চ' ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম আপোনালোকক চ' দিব পৰা নাই চ' আজিলৈ ইমানতে ৰাখোঁ চ' টিল দেন টাটা বাই বাই গাইজ বাই বাই